চাওক আজি ভৈৰৱকুণ্ডৰ এই প্ৰসিদ্ধ স্থানতেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এখন অভিলাষী আঁচনি অমৃত বৃক্ষৰোপণ, এই বৃক্ষৰোপণৰ আজি এক অভিলেখ কাৰ্যসূচীত তেখেত নিজে উপস্থিত থাকি আজি এই ভৈৰৱকুণ্ড অঞ্চলত 10 লাখ বৃক্ষৰোপণৰ বাবে আজি তেখেতে নিজেই উপস্থিত থাকি বৃক্ষৰোপণ কৰি বিশ্বৰ যি বৰ্তমান পাৰিপাৰ্শ্বিকতা বা বিশ্বৰ যি পৰিৱেশ বা গোলকীয় যি উষ্ণতা তাৰ প্ৰতি যি ভাবুকি আহিছে, এই ভাবুকিক যাতে আমি প্ৰতিহত কৰিব পাৰোঁ, তাৰ কাৰণে অনাগত দিনৰ বাবে এই ধৰণৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এটা সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে আজি এই পবিত্ৰ স্থানত আজি ভূটান, এইফালে আকৌ অৰুণাচল প্ৰদেশ, এইফালে আমাৰ ওদালগুৰি জিলাৰ এই সীমান্ত অঞ্চলত, এই সুন্দৰ নৈসৰ্গিক প্ৰাকৃতিক অঞ্চলত আজি 10 লাখ বৃক্ষ ৰোপণৰ কাৰ্যসূচী ইতিমধ্যে আমি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আমি গতি কৰিছোঁ আৰু অকণমান বাকী আছে। 24 ঘণ্টাৰ ভিতৰত যদি 10 লাখ বৃক্ষ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে আন এক বিশ্ব অভিলেখ গঢ়াৰ দিশত আমাৰ অসমখন সফল হ'ব আৰু নিশ্চিতভাৱে আমাৰ সফল হ'মেই। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত এই কামখিনি সুন্দৰভাৱে আৰম্ভ হৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্ট, বিভিন্ন NGO, বিভিন্ন দল সংগঠনে সহায় কৰিছে। গতিকে আমি ভাবোঁ এই প্ৰাকৃতিক এই সুন্দৰ পৰিৱেশ, নৈসৰ্গিক পৰিৱেশ সৃষ্টিত আজিৰ দিনটোৱে বিশ্বৰ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হ'ব। ছাৰ, এই আঁচনিখন ফলপ্ৰসূ হ'লে আমাৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা? নিশ্চিতভাৱে ইয়াত বহুত ঔষধি গছ আছে, বহুত আমাৰ পৰম্পৰাগতভাৱে আমি যিবিলাক গছ ইয়াত অসমখনত পোৱা বা উত্তৰ পূৰ্বাঞ্চলত পোৱা বিভিন্ন গছ আছে, তাৰ ঔষধি গুণো আছে আৰু প্ৰাকৃতিক তেনেকুৱা কিছুমান গছে অক্সিজেন বেছিকৈ দিবলৈ সক্ষম হয়, কাৰ্বন ডাই অক্সাইড বেছিকৈ লয়। গতিকে তেনেকুৱা কিছুমান ভাল মূল্যৱান গছ ইয়াত ৰোপণ কৰা হৈছে। গতিকে গছ থাকিলে মানুহ থাকিব। যিমান গছ ৰুব, এডাল গছ কাটিলে 10 জোপা গছ ৰুব লাগে বুলি কৈছিল আমাৰ সকলে। গতিকে 10 জোপা গছ আজি ইয়াত 10 লাখ বৃক্ষ ৰোপণৰ চিন্তা কৰা হৈছে। গতিকে এতিয়া গছ কটাও কিছু প্ৰতিবন্ধকতা আহিছে, কিন্তু গছ ৰোপণত প্ৰতিবন্ধকতা নাই। গছ ৰোপণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। গতিকে এইটোৱে এটা বিশেষ তাৎপৰ্যপূৰ্ণ দিশ যে আমি গছ ৰোপণ কৰাৰ কাৰণে সমাজখনক আজি এটা বিশেষ আমি তেওঁলোকৰ সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ আৰু সমাজেও আজি গোটেই সামগ্ৰিকভাৱে গোটেই সমাজখন ওলাই আহিছে।